নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল। আমাৰ হিন্দু সমাজত বিশেষকৈ ধৰ্মীয় কাম কাজত চন্দ্ৰৰ মহত্ব আছে আৰু বিভিন্ন ব্ৰত আদি যেতিয়া মানুহে ৰাখে তেতিয়া পত্নীসকলে চন্দ্ৰৰ পিনে চাই সেই ব্ৰত ভাঙে। কিন্তু গণেশৰ ক্ষেত্ৰত এইটো অলপমান ব্যতিক্ৰম হয়। অৰ্থাৎ গণেশ চতুৰ্থীত আপুনি যদি চন্দ্ৰৰ পিনে চাই তেনেহ'লে কলংক লাগে বুলি কোৱা হয়। এইটো এইকাৰণে হয় যে এবাৰ গণেশে চন্দ্ৰক শাপ দিছিল যে গণেশ চতুৰ্থীত যদি কোনোবাই চন্দ্ৰৰ পিনে চায় তেনেহ'লে কলংক লাগিব। সেইকাৰণে গণেশ চতুৰ্থীৰ দিনা ৰাতি আপোনাক চন্দ্ৰৰ পিনে চাবলৈ মানা কৰা হয়। বন্ধু বান্ধৱীসকল, গণেশ চতুৰ্থীত আজিৰ দিনটোত এই কথাটো বিশেষভাৱে মনত ৰাখিবলগীয়া কথা। এই কথাটো কেতিয়াও পাহৰি নাযাব, যাতে আপোনাৰ মংগল হৈ থাকে। আৰু লগতে আকৌ কৈ থওঁ যে যদি ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু সদায় ধৰণৰ এষ্ট্ৰ আৰু বাস্তু টিপ পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।